নমস্কাৰ বন্ধু বান্ধৱীসকল তো আমাৰ এই নতুন চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ তো আজি এটা পুনৰ নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ তো ইতিমধ্যে সকলোৱে গমেই পাইছে যে 9 তাৰিখে গেট 4 আৰু 10 তাৰিখে গেট 3 এপইণ্টমেণ্ট দিলে আৰু যিসকলে চাকৰি পালে তেওঁলোকৰ কাৰণে যথেষ্ট এটা সুখৰ দিন কাৰণ বিহুৰ পিছত তেওঁলোকে জইন কৰিব পাৰিব ইতিমধ্যে সকলোৱে গমেই পাইছে কিন্তু এটা পুনৰ নতুন অসম চৰকাৰৰ পৰা ভাল খবৰ ওলাইছে যিসকলে নেকি মানে ঘৰতে কিবা কৰি খাম বা ঘৰতে কিবা কৰি বিজনেছ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এটা যথেষ্ট ভাল খবৰ কাৰণ অসম চৰকাৰৰ ফালৰ পৰা ছাগলী পালনৰ বাবে 55,000 টকাকৈ ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা দিব আৰু কেনেকৈ দিব ক'ত দিব লাগিব বা কি কৰিব লাগিব সকলোবোৰ এইটো ভিডিঅ'ত জনাই দিম আৰু ইতিমধ্যে দুখন জিলাৰ পৰা মানে নটিফিকেশ্যন আহিছে আৰু পৰৱৰ্তী সময়ত আৰু জিলাৰ পৰা নটিফিকেশ্যন আহিব তো আপোনালোকে কোন জিলাৰ কোনটো অফিচত দিব লাগিব বা কেনেকৈ আবেদন কৰিব লাগিব আবেদন কৰোঁতে কি লাগিব সকলোবোৰ তথ্য এইটো ভিডিঅ'ত মই জনাই দিম তো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো শেষলৈ চাই থাকিব তো আহক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইটো হৈছে অফিচিয়েল এডভাৰটাইজমেণ্টটো এখন জিলাৰ ফালৰ পৰা আহিছে এইটো তাৰপিছত আৰু এখন জিলাৰ ফালৰ পৰা আহিছে মই দুখন নটিচ আপোনালোকক ভালদৰে দেখাই দিম কিন্তু তাৰ আগতে আপোনালোকে যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ খবৰ আৰু জব ৰিলেটেড খবৰ আমি সকলোতকৈ আগতে দিওঁ তো ইয়াত আপোনালোকে চাব পাৰে তলত যে অসম চৰকাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগ ৰাষ্ট্ৰীয় পশুধন অভিযান মাননীয় প্ৰধানমন্ত্ৰী জনজাতীয় গাঁও উন্নয়নৰ অভিযানৰ অধীনত ৰাজ্যৰ জনজাতীয় সম্প্ৰদায়সমূহৰ আৰ্থ সামাজিক উন্নয়নৰ বাবে পশুপালন খণ্ডত 90% ৰাজসাহাৰ্যযুক্ত বিশেষ আঁচনি অৰ্থাৎ এইটো আপোনাৰ ছাগলী পালন আঁচনি আৰু ইতিমধ্যে আপোনালোকে গমেই পাইছে যে প্ৰধানমন্ত্ৰী জনজাতীয় উন্নত গ্ৰাম অভিযানৰ অধীনত তিনিচুকীয়া জিলাত অৰ্থাৎ এই নটিফিকেশ্যনটো তিনিচুকীয়া জিলাৰ ফালৰ পৰা আহিছে ইয়াৰ পিছত আৰু এটা নটিফিকেশ্যন আহিছে এইটো কোন জিলাৰ হয় মই তেওঁলোকক জনাই দিম তাৰপিছত বিশেষ আৰু বাকীবোৰ জিলাৰ মানে নটিফিকেশ্যন আহিব অতি সোনকালে তো আপোনালোকে তিনিচুকীয়াৰ বাসিন্দা তো আপোনালোকে এইটো ভিডিঅ' চাই থাকক পশুপালন আৰু পশু চিকিৎসা বিভাগে ছাগলী পালন আঁচনি ৰূপায়ণৰ উদ্দেশ্যে বন অধিকাৰ আইনৰ অধীনত জিলা ভূমি পট্টা থকা লোকৰ পৰা হিতাধিকাৰী নিৰ্বাচনৰ বাবে আবেদন পত্ৰ বিচৰা হৈছে অৰ্থাৎ যিহেতু এই মানে ছাগলী পালন আঁচনিৰ বাবে তিনিচুকীয়া জিলাত 20 জন হিতাধিকাৰী চিলেক্ট কৰিব তো সেই চিলেক্ট কৰাৰ বাবে ইতিমধ্যে আবেদন বিচৰা হৈছে তো আবেদনৰ ইতিমধ্যে মানে লাষ্ট যিটো ডেট বাতৰি প্ৰকাশ পোৱাৰ 7 দিনৰ ভিতৰত অৰ্থাৎ আজিৰ পৰা আপোনাৰ 7 দিন সময় আছে 7 দিনৰ ভিতৰত আপুনি জমা দিব লাগিব ক'ত জমা দিব লাগিব আপুনি মই সকলোবোৰ তথ্য আপুনি ইয়াত জনাই দিম জমা দিব লাগিব আপুনি জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয় তিনিচুকীয়া অৰ্থাৎ তিনিচুকীয়া জিলাৰ আপুনি পশুপালন আৰু পশু চিকিৎসা বিষয়াৰ কাৰ্যালয়ত জমা দিব লাগিব তাৰপিছত আপোনাৰ ইতিমধ্যে ক'লে যে 55,500 টকা আপুনি ৰাজসাহাৰ্য পাব তো ইয়াৰ যিটো যোগ্যতা মানে আবেদনকাৰী যোগ্যতা হ'ব লাগিব কি হ'ব লাগিব যে 1 নম্বৰতে যিবোৰ গাঁৱত অতি কমেও 50% জনজাতীয় আৱাসীৰ সৈতে 500 বা ততোধিক জনজাতীয় লোক আছে তাৰপিছত 2 নম্বৰতে হিতাধিকাৰীসকল বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা থকা হ'ব লাগিব এই ক্ষেত্ৰত জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্যৰ প্ৰতিটো খণ্ড আৰু জিলা হিতাধিকাৰীসকলৰ তালিকা নিশ্চিত কৰিব তাৰপিছত হিতাধিকাৰীসকলৰ ছাগলী বা ভেড়া পালনৰ প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব অৰ্থাৎ তেওঁলোকৰ এইটো চাৰ্টিফিকেট লাগিব হয়তো হ'ব পাৰে কাৰণ যিহেতু এইটো ছাগলী পালন আঁচনি তো ছাগলী পালন আঁচনিৰ কিছুমান প্ৰশিক্ষণ আছে তো যিসকলে নেকি প্ৰশিক্ষণ লৈছে তেওঁলোকে আবেদন কৰিব পাৰিব তাৰপিছত আপোনাৰ লাষ্টৰটো হৈছে প্ৰকল্পৰ বাবে খৰচ হ'বলগীয়া সমুদায় ধনৰ 90% কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বহন কৰিব বাকী 10% আপুনি বহন কৰাৰ ক্ষমতা থাকিব লাগিব অৰ্থাৎ যিসকল হিতাধিকাৰী আছে তেওঁলোকে 10% আপুনি বহন কৰাৰ ক্ষমতা থাকিব লাগিব বাকী 90% চৰকাৰে দিব তো এইটো তিনিচুকীয়া জিলাৰ ফালৰ পৰা মানে প্ৰচাৰ কৰিছে জিলা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ফালৰ পৰা তো আপোনালোকে ইয়াত চাব পাৰে যে 55,000 টকা ছাগলী পালনৰ বাবে মানে ৰাজ্যৰ চৰকাৰে দিব আৰু কেন্দ্ৰীয় চৰকাৰে দুটা মিলি দিব তো এইবাৰ নেক্সট যিটো নটিফিকেশ্যন আছে বা অফিচিয়েল এডভাৰটাইজমেণ্ট আছে সেইটো মই ক'ম আপোনালোকক আৰু নেক্সট যিটো আছে এইটো একেই তো এইটো আছে ধেমাজি জিলাৰ ফালৰ পৰা আৰু ধেমাজি জিলাত আপোনাৰ বেছিকৈ দিব 35 জন হিতাধিকাৰী চিলেক্ট কৰিব ধেমাজি জিলাত তো আগৰ তিনিচুকীয়া জিলাত আপোনাৰ 20 জন আছিলে কিন্তু ধেমাজি জিলাত 35 জন হিতাধিকাৰী চিলেক্ট কৰিব তো ধেমাজিত অলপ বেছি আছে তো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইয়াতো আপোনাৰ যে যোগ্যতাসমূহ আবেদনকাৰী যোগ্যতা ইয়াতো একেই মই আগত ক'লোৱে আৰু বিশেষকৈ নাথাকোঁ তো এইটো যিহেতু আপোনাৰ ধেমাজি জিলাৰ ফালৰ পৰা প্ৰকাশ পাইছে তো ধেমাজিৰ বাসিন্দাসকলে এপ্লাই মানে তাত গৈ এপ্লাই কৰিব পাৰিব যিটো পশু চিকিৎসালয় আছে মই আগত কোৱাৰ দৰে আপোনালোকে ইয়াত মানে ধেমাজি জিলাৰ যিটো পশুপালন বা পশু চিকিৎসা বিভাগৰ কাৰ্যালয় আছে তাত আপোনালোকে জমা দিব লাগিব
আৰু কি কি জমা দিব লাগিব বা কেনেকৈ জমা দিব লাগিব সকলো মই ইতিমধ্যে কৈছোঁৱেই। তো ইয়াত মানে এটা বিশেষ আছে যে 90% যিহেতু কেন্দ্ৰীয় ৰাজ্য চৰকাৰে বহন কৰিব, তো বাকী 10% আপুনি বহন কৰাৰ ক্ষমতা লাগিব। সেইটো আগতো আছিলে। আৰু একক যিটো মানে ৰাজসাহাৰ্য আছে সেইটো 55,500 টকা। তো আপোনালোকে এই যিটো অফিচিয়েল এডভাৰটাইজমেণ্টটো এইটো ভালদৰে চাবলৈ আমাৰ চেনেলটোৰ যিটো ডেছক্ৰিপশ্যন আছে তাত পাই যাব। বা বহুত জানিব লগা থাকিলে আপুনি জিলাৰ অফিচত গৈ আপুনি কণ্টেক্ট কৰিব লাগিব। যিসকলৰ নেকি আপোনাৰ ছাগলী পালন বা ভেড়া পালনৰ প্ৰশিক্ষণ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। প্ৰশিক্ষণ নাথাকিলে এপ্লাই কৰিব নোৱাৰিব। তো ইয়াৰ তলত যিহেতু দিয়া আছে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে। তো আপোনালোকে বিশেষ কিবা জানিব লগা থাকিলে তলত কমেণ্ট কৰি জনাব। মই যিখিনি জানো সেইখিনি আপোনালোকক বুজাই দিম। তো এইটোৱে আছিলে। ধন্যবাদ।